সেই দোস্ত 2 দিনৰ মূৰত আজি ডাব নাৰিকল লৈ আহি আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি দেওবাৰ তেতিয়া জাগিৰোডত সোমাব দিয়ে নে নিদিয়ে প্ৰশাসনে বলকচোন। মই আহি আমাৰ জাগিৰোড অভাৰব্ৰিজৰ কাষ পাইছোঁ আহি, কিন্তু ই ৰিক্সা সোমাব দিয়ে নে নিদিয়ে সেইটো চাই লওঁ। আৰু যদি সোমাব দিয়া নাই তেতিয়াহ'লে মই অলপ ঘূৰি যাব লাগিব, কাৰণ মই ডাব যিহেতু লৈ আহিছোঁ। চাওঁ লাহে লাহে গাড়ীটো ৰখি আছে, কি হয় যাওঁ হ'ব। পাগলা পাগলি চলাই আহিছে, যদি যাব দিছেতো ভালে কথা, যাব দিছে দিয়ক। সেইখিনিতে ই ৰিক্সা ন' পাৰ্কিং বুলি মানে চাইনবোৰ্ড লগাই থৈছে আৰু ইয়াতে ৰখি থাকে প্ৰশাসন। গতিকে আহিব যে পাইছোঁ বহুত ধন্যবাদ। চলক, আজি দেওবাৰ হয়। আমি অসমীয়া নহওঁ দুখীয়া, যিকোনো বেপাৰ নহয় কৰিবই লাগিব। গতিকে কিবা এটা নহয় কিবা এটা কৰি খাই আছোঁ। আৰু আপোনালোকেও ওলাই আহক, যোনে যোনে ঘৰত বহি আছে এনেকৈ কৰি কিবা এটা নহয় কিবা এটা ব্যৱসায় কৰি চলিব লাগে। আহক, মই ইয়াতে বজাৰত নেবেচোঁ, কাৰণ মোৰ পাৰ্মানেণ্ট কাষ্টমাৰ আছে, পাৰ্মানেণ্ট কাষ্টমাৰক বেচিব লাগিব। গতিকে মই চিধা যাম 30 পাৰ হৈ। আগতেও এই ব্ৰিজখন বনাই থাকোঁতে মানে পেপাৰ মিল হৈ ঘূৰি আহিবলগীয়া হৈ যায়। মানে ভাবিছিলোঁ গাড়ীখন লৈ মোৰ বেপাৰ সুবিধা হ'ব বুলি, কিন্তু তেতিয়াও নহ'ল। আৰু এতিয়া ব্ৰিজখন হৈ ভাবিছিলোঁ এতিয়াও সুবিধা হ'ব বুলি, কিন্তু মাজে মাজে ন' পাৰ্কিং লগাই দিয়ে। কি হ'ব, শান্তি নাই ব্যৱসায় কৰিলেও। এইয়া প্ৰশাসন আহি আছে দেখিছে, মানে কি এওঁলোকে মানে ই ৰিক্সা ন' পাৰ্কিং লগাই থৈ দিয়ে। গতিকে এওঁলোকে আহি আছে এতিয়া বৰ্তমান, বুলিলে চাগে। দুদিন ধৰি জাগিৰোড অহা নাই, মনটো বহুত বেয়া লাগি আছে। আৰু তেনেকৈ মই ভাড়াও নামাৰোঁ। ইয়াতে অভাৰব্ৰিজৰ তলতে মোৰ ফাৰ্মাচী এখন আছে, আৰু তেখেতক দুটা এটা ধুনীয়াকৈ যাত্ৰা কৰি ল'ম। তাৰপিছত কাৰোবাক লাগিলে ফোন কৰিম, কাক কেনেকৈ লাগে। এইখিনিতে কাটিং হৈ যাব লাগিব। মই লেফ্ট চাইডে সোমাই যাব লাগিব, লেফ্ট চাইডে সোমাই গৈ অভাৰব্ৰিজৰ তলত সোমাই তাতে মই দুটা এটা ধুনীয়াকৈ যাত্ৰা কৰিম। পিছতে লগ পাম আপোনালোকৰ। সেইখিনি ডাব লৈ আহিছিলোঁ আজি 2 দিন মূৰত। গতিকে এইখিনি ইয়াতে মই প্ৰতি ফাৰ্মাচীত আহিছোঁ, ইয়াতে ধুনীয়াকৈ যাত্ৰা কৰিম। দুটা তাত যাত্ৰা কৰোঁ। নাহিল, আহিছিলে তাৰপৰা গ'ল। গাড়ীটো আহিছে, কি হৈছে? ডাব নাৰিকেল বিক্ৰী কৰা হয় ধুনীয়াকৈ। নামটো নেলিখিলি যে, নামটো কি হ'ল? নিজৰ নামটো ব্লগেই লিখিছা, ব্লগ টাইটেল নহয়। যিহেতু ডাব লৈ আহিছোঁ আৰু যাত্ৰা কৰিবৰ কাৰণে কাটি আছোঁ। আৰু এয়া দাদাহঁত হৈছে আমাৰ জাগিৰোড সাপ্তাহিক বজাৰৰ মানে মহলদাৰ, আৰু তেওঁলোকে মাছুল তুলিব আহিছে মোক, আৰু প্ৰতি সপ্তাহ দিওঁ হয়। কিন্তু এতিয়া মই আহিছোঁহে,
দাদা অলপ পিছত দিম হ'ব মানে মানিছে আৰু অলপ পিছত দি যাম ঠিক আছে দাদা আহি এতিয়া ডাইবিছ মাৰ্কেট পাইছোঁ এই ডাইবিছ মাৰ্কেটত আহি মই আপোনালোকক আৰু এটা কথা ক'ব পাহৰিছোঁ মানে কি বেহুৱা আনিছিলোঁ বেহুৱা সৰিয়হ দি যে বনাই এটা চাটনি সেইটো লৈ আহিছিলোঁ আৰু মই ফাৰ্মাচীত দি থৈ আহিলোঁ ইয়াতে মোৰ দাদা এজন আছে দাদাকো মই যাচিব আহিছোঁ কাৰণ ইয়াতে মই দাদাক ডাব দি থাকোঁ গতিকে আজি এটা বেলেগ বস্তু এটা দিব আহিছোঁ দাদা খাই পাইছেনে নাই তেখেতক সোধোঁ আপোন এজন দাদাক কথা পাতি আছে এতিয়া বৰ্তমান কি বস্তু দাদাক কথা পাতি হৈ গ'ল আৰু মই দাদাক ধুনীয়াকৈ বুজাই দিওঁ কি বস্তু আনিছোঁ এইটো আপোনালোকে হয়তো জানে যদি খাইছে গতিকে মই দাদাক ধুনীয়াকৈ বুজাই দিওঁ দাদাই বুজি পাব এইটো হৈছে আপোনাৰ সৰিয়হ যে আছে যিটো তেল বনায় মিঠাতেল আমাৰ এইটো গাঁৱলীয়া সৰিয়হ এই সৰিয়হটো আপোনাৰ যেতিয়া আমি তেল পেৰিব যাওঁ তেতিয়া আমাৰ এইটো কি কয় ধুনীয়াকৈ ধুই কৰি লওঁ যেতিয়া তেল পেৰিব যাওঁ এইটো আপোনাৰ ধুনীয়াকৈ ধুই কৰি লৈ ধুনীয়াকৈ শুকুৱাই আমি ঢেঁকী যে আছে ঢেঁকীত আমি খুন্দোঁ ঢেঁকীত খুন্দোঁ নহয় ঢেঁকীত খুন্দি গুড়া হয় গুড়া হোৱাৰ পিছত আপোনাৰ যিটো আমাৰ কলাখাৰ আছে কলাখাৰ লগত মিলাওঁ কলাখাৰ লগত মিলাই তাৰপিছত ইয়াতে থাকিব নিমখ কলাখাৰ নিমখ তাৰপিছত জলকীয়া গুড়া সেইটো লৈ বনাওঁ এইটো কয় আপোনাৰ मेकअप ब्रश नहीं रखता ना कॉस्मेटिक का दुकान এইটো কয় আপোনাৰ হেৰি বেহুৱাৰ এটা চাটনি সেইটো আপুনি যদি এসপ্তাহলৈকে খাব বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ ফ্ৰিজত থৈ খাব লাগিব ঘৰত ফ্ৰিজ আছে নহয় ফ্ৰিজত থৈ ধুনীয়াকৈ খাব লাগিব আৰু এবাৰ খাই চাওক তাৰপিছত মোক ক'ব যে ভাইটি আৰু আনি দিব লাগিছিল বুলি আপুনি এতিয়া বেছি ৰাখিব নালাগে এটা ৰাখক वीडियो होल होलने দাদাক দিলোঁ দাদাক দি কৰি আহিলোঁ আৰু আহি কৰি আৰু এজন দাদা আছে যিহেতু ডাৱৰীয়া বতৰ আৰু ডাব খাই নে নাখায় সেইটো দাদাৰ লগত কথা আৰু এইটো পিছৰ কথা যিটো নতুন বস্তু আনিছোঁ এই নতুন বস্তুটো খাই পাইছেনে নাই দাদাক মই এবাৰ টেষ্ট কৰিব দিওঁ দাদা এইটো হৈছে আপোনাৰ বেহুৱা এইটো আমাৰ লোকেল সৰিয়হ যে আছে লোকেল সৰিয়হটো আমি কি কৰোঁ ধুনীয়াকৈ খেতিৰ পৰা উঠাই কৈ আমি যেতিয়া বান্ধিব যাম তেল পেৰিব যাম তেতিয়া সেই আমি সৰিয়হটো ধুনীয়াকৈ ধুই কৰি লৈ ৰ'দত শুকুৱাই কৈ আমি মেচিনত তেল পেৰিব যাওঁ এই বস্তুটো ঠিক সেনেকুৱাই এইটো আমি ধুই কৰি ধুনীয়াকৈ আপোনাৰ ৰ'দত মেলি কৰি ঢেঁকী যে আছে গাঁৱলীয়া ঢেঁকীত আমি খুন্দি কৰি তাৰ লগতে এইটো কলাখাৰ যে আছে কলাখাৰ লগত মিক্স তাতে নিমখ অকণমান আৰু অকণমান জলকীয়া গুড়া এই তিনিবিধ দি পেলাই এইটো আমি বনাওঁ এইটো কয় সৰিয়হ মানে বেহুৱাৰ এটা চাটনি গম পাইছেনে দি কৰি দাদাহঁতক দি কৰি মই ইয়াতে আহিছোঁ আপোনাৰ যিখিনি আমাৰ ডাবিছ মাৰ্কেটত থাকে এজন দাদা হেৰি বুলি কয় বৰঠাকুৰ দাদা এজন আৰু বাবলু বৰঠাকুৰ আৰু তেখেতৰ ঘৰত গৈ আছোঁ এইখিনি দিবৰ কাৰণে ধুনীয়াকৈ মজাকৈ আৰু তেখেতে 10 পেকেটে লয় নে কেই পেকেট লয় নাজানো গতিকে তেখেতৰ ঘৰত গৈ আছোঁ ধুনীয়াকৈ দিবৰ কাৰণে মই ডাবিছ মাৰ্কেট হৈ আহিছিলোঁ আৰু ৰাস্তাটো ইমান বেয়া নহয় মানে কি ইয়াতে দাদাজন থাকে ইয়াতে মই বেহুৱাৰ দিব আহিছোঁ কেই পেকেট লৈ মই সুধি আহোঁ কৰিবলৈ মই সুধি আহিলোঁ গৈ দাদা আৰু বৌ নাই 5 পেকেট কৈছে 5 পেকেট দিব লাগিব গতিকে 3 4 5 পেকেট হৈ গৈছে আৰু এইটো মানে কি ফ্ৰিজত ৰাখি ৰাখি খাব দিছে অঁ দাদা আপুনি ভাত খাই আছে অঁ অলপ টেষ্ট কৰি চাওক হা হা হয় নেকি হা হা তাতে বৰঠাকুৰক ধুনীয়াকৈ বেহুৱাকেইটা দি থৈ আহিলোঁ আৰু কল আনিছিলোঁ ৰাখি সেইটো আহি ঘৰ পালোঁ আহি আৰু আজি মই দিনটোতে ডাব নাৰিকলকেইটাও বেচিলোঁ আৰু বেহুৱা বেচিলোঁ এনেকৈ বেছিকৈ গুচি আহিলোঁ যিহেতু বতৰটো ডাৱৰীয়া আছিলে আৰু ইভিনিং টাইমতহে অলপ মানে ৰ'দটো দিছিলে আৰু যি নহওক বিক্ৰী কৰি আহিলোঁ আৰু এনেকৈ কিছুমান ব্যৱসায় কৰিব পাৰে মোৰ নিচিনা মানে কি এনেই বহি থাকিব নালাগে আজি ব্লগটো ইমানে আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন ভিডিঅ'লৈ বাই বাই আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিব নাপায়